কথাত প্ৰথম যোনটো মোৰ মিষ্টেক হৈছিলে মই মোৰ বিজনেছ ৰিলেটেড কেইটামান মিষ্টেক ইয়াতে ক'বলৈ বিচাৰোঁ হয় सेम इंस्टीट्यूट जो विक्टर दासू काम কৰিছিলে करके कैसा लग रहा है बढ़िया लग रहा है That's why octopusor blood color হয় নীলা আমাৰ বডিত আছে হিমোগ্লোবিন which is iron rich Hello everyone, আমি আকৌ লগ পালোঁ আজি ৰাতিপুৱাই ভাবিলোঁ কি বনাওঁ এই সদায়নো আটা কিমান মাৰি থাকিম সেইটো কাৰণে ভাবিলোঁ আজি অলপ পাল মাৰোঁ মই বনালোঁ আজি পাস্তা দিয়ে দিলোঁ মই ব্লেক পেপাৰ আৰু মই পাস্তা বনালে মেগী মছলাটো দিবলৈ নাপাহৰোঁ বৰ বেছি ভাল নহয় কিন্তু তথাপিতো কেতিয়াবা এদিন চলি যায় মেগী মছলাটো দিলে পাস্তাৰ অকণমান টেষ্টটো এনহেন্স হৈ যায় এই পাস্তা মছলা এটাও পায় কিন্তু মই সেইটো দি কিবা টেষ্টটো মই পাৰ্চনেলি ভাল নাপাওঁ চ' এয়া মোৰ হৈ গ'ল পাস্তা ৰেডি চবকে এয়াকে দিলোঁ আৰু চব নিজৰ নিজৰ কামত যোৱাৰ পিছত মই আৰামছে বহি পেলাই একাপ গাখীৰ চাহ ল'লোঁ এয়া আহি পেলাই আমাৰ হাউচ হেল্পাৰ অঞ্জলি তাই মোৰ ঘৰত অহা আগতে আৰু দুঘৰমানৰ ঘৰত কাম কৰি আহে যিহেতু আহি পাই বেচেৰীজনী অলপ ভাগৰি যায় সেইটো কাৰণে তাই আহি পোৱাৰ লগে লগে তাইক মই আগতে বহাই চাহ নাস্তাটো দি লওঁ তাৰপিছতে তাইক কামত লাগিবলৈ দিওঁ अंजलि तुम कहाँ रहती हो अंजलि मैं तो रहती हूँ पास में मन्नत में यहाँ पे काम करके कैसा लग रहा है बढ़िया लग रहा है अच्छा लग रहा है हाँ जी ফ্ৰেছাৰ্ছ হৈ মেলি মই অলপমান ছেল্ফ ষ্টাডিত লাগিলোঁ যোনে মোৰ বিষয়ে নাজানে মই কৈ দিওঁ মই লাষ্ট 10 বছৰৰ পৰা টিচিং লাইনতে আছিলোঁ এতিয়া লাহেকৈ চণ্ডীগড় যিহেতু শ্বিফ্ট হ'লোঁ এতিয়া চাওঁ ইয়াতে ক'ৰবাত কিবা জইন কৰিব পাৰি নেকি বৰ্তমান মই ঘৰতে আছোঁ কিন্তু নিজৰ পঢ়াখিনি দুবাৰ যাতে মই যাতে পাহৰি নাযাওঁ সেইটো কাৰণে মাজে মাজে মই পঢ়ি থাকোঁ পিছে মই আগতে কাম কৰিছিলোঁ স্ক'ৰ্ডেমিত ভিক্টৰ দাস নাম চাগে শুনিছে চবে তেখেত বহুত ফেমাছ আজি ডেটত তেখেতো সেই স্ক'ৰ্ডেমিতে কাম কৰিছিলে মই স্ক'ৰ্ডেমিত এজ এ নীট ফেকাল্টি হিচাপে কাম কৰিছিলোঁ আৰু মোৰ ছাবজেক্ট আছিলে বটানী পিছে আপোনালোকক মই আৰু এটা বস্তু দেখাওঁ এইখন এখন স্কুল মোৰ আটাইতকৈ প্ৰিয় স্কুল যোনখন মই খুলিছিলোঁ অসমত ইয়াৰ বিষয়ে মই আপোনালোকক দুটামান কথা ক'বলৈ বিচাৰিছোঁ গুড মৰ্ণিং নমস্কাৰ সকলোকে স্কুল খোলা ৰিলেটেড মই আপোনালোকক যে স্কুলখন দেখালোঁ তাৰ ৰিলেটেড মই ভাবিলোঁ দুটামান কথা শ্বেয়াৰ কৰোঁ মই তেতিয়ালৈ বিয়া হোৱা নাছিলোঁ এইটো আপোনাৰ ক'ভিডৰ ঠিক আগে 2019 চনত মই ভাবিলোঁ কি এখন স্কুল ষ্টাৰ্ট কৰোঁ তো যিহেতু মই অলৰেডি শিক্ষাৰ লগত জড়িত চ' স্কুল এখন কেনেকৈ চলে সেই কথাখিনি মই জানিছিলোঁ তাৰ বাবে মই ভাবিলোঁ কি নাই এখন স্কুল খুলি চাওঁ আৰু মই যিখিনি বিচাৰিছিলোঁ কি এখন স্কুলত থাকিব লাগে মোৰ যিখিনি ইচ্ছা আছিলে স্কুলৰ থ্ৰু দি ছ'চাইটিক দিবলৈ সেয়া বহুত কথা ভাবি পেলাই মই স্কুল এখন ষ্টাৰ্ট দিছিলোঁ স্কুলখনৰ নাম বহুত মৰমেৰে ৰাখিছিলোঁ চেঞ্চুৰী প্লে স্কুল ভাবিলোঁ প্ৰথমতে নাৰ্চাৰীৰ পৰা ধৰক KG1 KG2লৈ খোলোঁ তাৰপিছত লাহে লাহে আগবাঢ়ি যাম আৰু কথাত প্ৰথম যোনটো মোৰ মিষ্টেক হৈছিলে মই মোৰ বিজনেছ ৰিলেটেড কেইটামান মিষ্টেক ইয়াতে ক'বলৈ বিচাৰোঁ যাতে কোনোবাই যদি ধৰক স্কুল খুলিম বুলি ভাবি আছে নিজৰ ইয়াত তেনেকুৱা ৰিলেটেড কিবা যদি কৰিম বুলি ভাবি আছে যাতে এই মোৰ এক্সপিৰিয়েঞ্চৰ থ্ৰুদি যাতে কথাখিনি বুজি পায় ইয়াৰ কথাখিনি যাতে জানে কি কৰিব লাগে কি কৰিব নালাগে মোৰ যোনটো প্ৰথম ভুল আছিলে মই ভাবোঁ কি সেইটো আছিলে কি মোৰ কোনো প্লেন বি या প্লেন চি নাছিল মোৰ এটাই প্লেন আছিলে প্লেন এ সেইটো হ'ল স্কুলখন খুলিব লাগে আৰু মই ভাবাই নাই যে বেকহেণ্ডত যদি ইন কেছ মোৰ স্কুলখন নচলে তো মই কি কৰিম সেইটো হ'ল প্লেন বি या প্লেন চি সেইটো ৰিলেটেড মই একেবাৰে ভাবা নাছিলোঁ বিকজ মই বহুতেই পজিটিভ হৈ আছিলোঁ মই বহুতেই অপটিমিষ্টিক হৈ আছিলোঁ কি নাই স্কুলখনটো চলিবই যোনটো মই ভাবোঁ কি মোৰ এটা বহুত ব্লাণ্ডাৰ আছিলে মই ভাবিব লাগিছিলে কি স্কুলখন চলিলেতো বহুত ভাল কথা নচলিলে কি হ'ব ছেকেণ্ড মিষ্টেক মোৰ হৈ গ'ল কি মই স্কুলখন যেতিয়া খুলিছিলোঁ মই ৰেণ্টত লৈ খুলিছিলোঁ
কাৰণ যিহেতু মোৰ কোনো বিজনেছ বেকগ্ৰাউণ্ড নহয়, এনেকুৱা নহয় কি মই বহুত একদম লাখপতি কৰপতি ঘৰৰ ছোৱালী হয়। চ' বিনা ইমান ডাঙৰ ফাইনেন্সিয়েল বেকগ্ৰাউণ্ড এটা মানে নথকাকৈ মই ৰেণ্টত স্কুল খুলিব নালাগিছিলে, কাৰণ যেতিয়া কমাৰ্চিয়েল ৰেণ্ট দিবলগীয়া হৈ যায়, সৰু জেগা হ'লেও মানে ৰেণ্টটো বহুত বেছি পৰি যায়। তো মই মাহে মাহে ধৰক স্কুলৰ ৰেণ্ট এটা মোৰ বহুত বেছি পইচা স্কুলৰ ৰেণ্টত মোৰ মাহে মাহে এনেই গৈ আছিল বুলি ভাবিছিলোঁ, মানে মোৰ লাগিল আৰু তাতকৈ ভাল আছিল যদি মই যিমানখিনি পইচা দি মই স্কুলখনৰ ৰেণ্ট দিলোঁ ইয়া স্কুলখন ষ্টাৰ্ট কৰাৰ কাৰণে মই যিমানখিনি পইচা লগালোঁ সেইখিনি পইচা দি মই থকা জেগাখিনিত মই মাটি এডোখৰ পাই গ'লোঁ হয়। তো মই ভাবিছোঁ কি মোৰ ছেকেণ্ড মিষ্টেক সেইটো হৈ গ'ল কি মই বেছি জল্দি কৰিলোঁ। মই তাতকৈ যদি ক'ৰবাত মাটি কিনি থলোঁ হয়, 2 বছৰৰ মূৰত যদি সেইখিনি মাটি বিক্ৰী কৰি আন এটা জেগাত মাটি কিনি তেনেকুৱাকৈ স্কুলখন ষ্টাব্লিছ কৰিব লাগিছিল, ইয়া নিজৰ মাটি কিনি লাহে ধীৰে স্কুলখন নিজৰ মাটিতে ষ্টাব্লিছ কৰিব লাগিছিলে। লাগিলে পিছত লাহে ধীৰে ধৰক লিজত লৈ মেলি এক্সটেণ্ড কৰি যাব পাৰি, এইটো পিছৰ কথা। কিন্তু মোৰ ছেকেণ্ড মিষ্টেকটো হৈ গ'ল কি নাই, মই ৰেণ্টত লৈ ল'লোঁ, যাৰ কাৰণে মোৰ বহুত পইচা ৰেণ্টত সোমাই গ'ল। থাৰ্ড মিষ্টেক মোৰ এইটো আছিলে কি মই ফাইনেন্সিয়েল বেকআপৰ কাৰণে কাকো ৰখা নাছিলোঁ। মই অকলে গোটেইখিনি ফাইনেন্স চাই আছিলোঁ, যোনটো মোৰ এটা বহুতে ডাঙৰ ব্লাণ্ডাৰ, কাৰণ বিজনেছত ফাইনেন্সিয়েল আপ এণ্ড ডাউন থাকে। যিহেতু মই বিজনেছ ফেমিলিৰ পৰা নাছিলোঁ, তো কিছুমান কথা ধৰক অলপমান মই গাইডেঞ্চ নাপালোঁ, আৰু মোৰ ভুল এইটো আছিলে কি মই অলপমান বহুতে জল্দি কৰিছিলোঁ, তাৰ কাৰণে বহুতৰ লগত কিছুমান কথা মোৰ ডিছকাছ কৰাও হোৱা নাছিলে। তো মোৰ থাৰ্ড মিষ্টেকটো আছিলে কি মই ফাইনেন্সিয়েল বেকআপ একো ৰখা নাছিলোঁ। ইভেন মোৰ যিখিনি PF আছিলে সেইখিনিও মই ওলাই লৈ পেলাই বিজনেছ কৰিছিলোঁ, যোনটো মানে মই ভাবোঁ কি মই কৰিব নালাগিছিলে। চ' সেইবোৰ কিছুমান কথা আছিলে। ফ'ৰ্থ নম্বৰটো মই মিষ্টেক বুলি নকওঁ, ফ'ৰ্থ নম্বৰটো আছিলে অল অফ এ ছাডেন ন'ৱেৰ ক'ভিড হিট ইণ্ডিয়া, ক'ভিড হিট দ্য হোল ৱৰ্ল্ড। তো মই খুলিছিলোঁ আপোনাৰ 2019 চনৰ অক্টোবৰত, মই অলৰেডি মানে স্কুলৰ ইনগ্ৰেশ্যন কৰিছিলোঁ। তাৰ আগে চবটো হৈয়ে যায়, প্ৰস্পেক্টাছ, ইউনিফৰ্ম, বুক চব অলৰেডি খৰচা মোৰ হৈ গৈছে, স্কুলৰ বিল্ডিঙৰ পেইণ্টিঙৰ পৰা আদি কৰি গোটেইখিনি, টিচাৰ্ছ হায়াৰ কৰা আদি কৰি গোটেইখিনি হৈ গ'ল। তাৰপিছত অক্টোবৰৰ পৰা মই আপোনাৰ এডমিশ্যন ষ্টাৰ্ট দিছিলোঁ। তাত ডিচেম্বৰৰ লাষ্টৰ পিনৰ পৰা শুনিছোঁ কি ক'ভিড আহিছে, চাইনাৰ পৰা আহিছে, বন্ধ থাকিব। তাত ভাবিলোঁ কি হ'ব চাগে বন্ধ থাকিব, এমাহ বন্ধ থাকিব, 2 মাহ বন্ধ থাকিব। তাত এনেকৈ কৰি যে 2 বছৰ হৈ যাব ভাবাই নাই। চ' ক'ভিডৰ কাৰণে মোৰ স্কুলখনৰ এটা বহুত লছ হৈ গ'ল, কাৰণ যিহেতু নতুন স্কুল আছিলে, একেবাৰে নতুন স্কুল আছিলে, আপোনাৰ যিহেতু নতুন স্কুল আছিলে আৰু ল'ৰা ছোৱালীবোৰ ক'ভিডৰ কাৰণে স্কুল আহিবলৈ নাপালে, খুব বেছি এদিন নে 2 দিন আহিলে, তাৰপিছত ঘৰত বহি পঢ়িবলগীয়া হ'ল। আৰু যিহেতু নাৰ্চাৰী আৰু KG1ৰ ষ্টুডেণ্ট আছিলে, বহুত বেছি নাছিলে বাৰু, তথাপিতো হেণ্ডফুল অফ চিলড্ৰেনছ ৱেৰ দেৰ, মেবি 11টা নে 13টা আছিলে। কিন্তু সেইখিনি যিহেতু নতুন ষ্টুডেণ্ট হয়, পেৰেণ্টছ নতুন, আমি মানে ভালকৈ ফেচ টু ফেচ ডিল কৰিবই নাপালোঁ। এতিয়া নতুন ষ্টুডেণ্ট যেতিয়া যোনে নাৰ্চাৰীত এডমিশ্যন লৈছে, সিহঁতক এতিয়া হাতত ধৰি লিখাব শিকাব লাগে, নাচি বাগি আপোনাৰ মানে ক্লাছ কৰাব লাগে, তেতিয়া সিহঁতে ক্লাছটো এনজয় কৰে। এতিয়া ফোনত, এতিয়া হোৱাটছআপত কিমান কি কৰিব, আৰু চব সেই গোটেই প্ৰচেছটোৱে নতুন আছিল। হোৱাটছআপত ক্লাছ কৰোৱা, নোটছ দিয়া, চ' সেইবোৰ বস্তুৱে কি কাহি না কাহি স্কুলত মোৰ ইম্পেক্ট পেলালে। আৰু তাৰপিছত লাহে লাহে কি হ'ল, যিহেতু মই নিজেও চাকৰি কৰি আছিলোঁ এইটো সময়ত, তো মোৰো অলপ দিগদাৰ হৈছে। তো মই লাহে লাহে কি হ'ল, মই ফাইনেন্সিয়েলি লাহেকৈ 2 বছৰ চলালোঁ। তাৰপিছত মই লাহেকৈ ফাইনেন্সিয়েলি স্কুলখন লাহেকৈ আৰু চলাব নোৱাৰা হ'লোঁ 2 বছৰৰ পিছত। যেতিয়া নোৱাৰা হ'লোঁ তো উপায় নাই, আৰু বহুত আশাৰে স্কুলখন খুলিছিলোঁ, কিন্তু যিহেতু নাই পাৰা, তো এতিয়া কিনো কৰিম, বহুত ভাবি চিন্তি ডিচিজন এটা ল'লোঁ কি নাই, স্কুলখন বন্ধ কৰোঁ, নহ'লে মোৰ মানে মই যে জব কৰি আছোঁ তাৰ পৰা যিখিনি মোৰ পইচা আহি আছে সেইখিনিও মানে স্কুলতে পূৰা জিৰ' বেলেঞ্চ হৈ গৈ আছে। তো কালিলৈ যদি মোৰ কিবা বিপদ হয়, তো মোৰ হাতত দেখোন পইচা নাথাকিব। তো বহুত কথা ভাবি চিন্তি নাই 2 বছৰ চলাই চালোঁ, আৰু প্লাছ ক'ভিড তেতিয়ালৈকে মানে আপোনাৰ যোৱাই নাছিলে, ফেজ 2 চলি আছিলে, 2 বছৰলৈকে ফেজ 2 চলি আছিলে। এতিয়া যে আপোনাৰ নেক্সট ইয়েৰো যে বন্ধ নাথাকিব, 4 বছৰলৈকে বন্ধ নাথাকিব, এনেকুৱা হৈ গৈছিল মানে, বা কিমান বছৰ বন্ধ থাকে, 2 বছৰ বন্ধ হৈ যাওঁ বুলিতো কেতিয়াও আমি কল্পনাই কৰা নাছিলোঁ।
সো 2 বছৰ যেহেতু বন্ধ হৈ গ'ল মই অলপ ভয় খালোঁ মানে মই ভাবিলোঁ কি যদি 3 বছৰো বন্ধ হৈ যায় কি হ'ব মোৰ গোটেইখিনি পইচা এনেই ৱেষ্ট হৈ আছে আৰু লাহেকৈ কমপ্লেইনছবিলাকো অহা কৰিছে অকল মোৰ স্কুল বুলি নহয় বহুত ষ্টাব্লিছ স্কুলছবিলাকতো কমপ্লেইনছ অহা কৰিছিলে পেৰেণ্টছবিলাকৰ আৰু হয়ো এটা মানে বাচ্চাবিলাকে কিমান ফোন চাব কিমান হোৱাটছএপ চাব ইট ৱাজ ট'টেলি আ নিউ এক্সপিৰিয়েঞ্চ টু এভৰিবডি তো এডাপ্টেশ্যনত বহুত টাইম লাগিল তাৰপিছত তেনেকুৱা কৰি পেলাই লাষ্টত 2 বছৰৰ পিছত স্কুলখন বহুত দুখেৰে মই স্কুলখন শ্বাটডাউন কৰিলোঁ আৰু ফাৰ্নিচাৰ্ছবিলাক মই বেলেগ স্কুলক ছেকেণ্ড হেণ্ডত বিক্ৰী কৰি দিলোঁ বুকছবিলাক মই লাইব্ৰেৰীত ডনেট কৰি দিলোঁ এতিয়াও মোৰ তাত ইউনিফৰ্মছবোৰ আছে কাৰণ ইউনিফৰ্মবিলাকত মোৰ স্কুলৰ নাম আছে যিহেতু মই সেইবোৰ কোনোৱে নলয় ছেকেণ্ড হেণ্ডত কোনোবা দৰকাৰ মানে আমাৰ ঘৰৰ ওচৰত কেতিয়াবা এনেকুৱা দেখা পাওঁ কি নাই যাক দৰকাৰ আছে তেনেকুৱা ল'ৰা ছোৱালীক মই মাতি পেলাই চুৱেটাৰ্ছবিলাক স্কাৰ্টবোৰ শ্বাৰ্টবিলাক মই দি দিছিলোঁ একো নাই বাৰু এটা এক্সপিৰিয়েঞ্চ হ'ল নেক্সট টাইম যদি কিবা মই বিজনেছ কৰিম বুলি ভাবোঁ তো এটলিষ্ট মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰাই মই বুজি পাইছোঁ কি যেতিয়া মানুহে কিবা এটা বিজনেছ কৰে তাৰ সদায় প্লেন ABC হ'ব লাগে আৰু এটা বেকআপ বহুত চাওঁ এতিয়া নেক্সট তেনেকুৱা একো প্লেনিং নাই বাৰু স্কুল খোলা কাৰণ এতিয়া NEP আহি গ'ল NEPৰ কাৰণে বহুত কিবা কিবি চেঞ্জেছ হৈছে যিহেতু NEPৰ কাৰণে বহুত কিবা কিবি চেঞ্জেছ হৈছে এতিয়া স্কুলবিলাকত ইনফ্ৰাষ্ট্ৰাকচাৰটো বহুত কিবা কিবি চেঞ্জেছ হ'ব তো সেইটো কাৰণে ৰাইট নাও I have no planning to reopen any school but yes I'm writing a book মই ল'ৰা ছোৱালীবিলাকৰ কাৰণে মৰেল ষ্টৰিজ লিখি আছোঁ বিশেষকৈ আপোনাৰ উপনিষদ আৰু আমাৰ যিবিলাক বেদাস আছে মহাভাৰত আছে ৰামায়ণ আছে তাৰ পৰা কিছুমান গিনি চুনি ষ্টৰিজ লৈ পেলাই মানে বাচ্চাৰ যাতে পঢ়িব পাৰে ক্লাছ 5-6লৈকে তেনেকুৱা চিম্পল ইংলিছত মই এখন বুক লিখি আছোঁ যোনটো সোনকালে পাব্লিছ হ'ব চ' তেনেকৈ ভাবিছোঁ সৰু সুৰাকৈ নিজকে বিজি ৰাখিবৰ কাৰণে কিছুমান মই কাম কৰি আছোঁ আৰু ইউটিউব খোলাও ৰিজনটো এইটোৱে কি মই যিহেতু বৰ্তমান মই চাকৰি কৰি থকা নাই চ' নিজকে বিজি ৰাখিবলৈ ভাবিলোঁ কি নাই এটা দুটা এক্সট্ৰা কিছুমান কাম কৰোঁ এতিয়া যিহেতু ঘৰত যেতিয়া মোৰ হাজবেণ্ড গুচি যায় ছোৱালীজনী গুচি যায় তো মই অলপমান সময় পাওঁ সেইটো সময়তে মই অলপ পঢ়ি লওঁ কেতিয়াবা ইউটিউবৰ ভিডিঅ' ৰেকৰ্ড কৰোঁ এডিটিং কৰোঁ কেতিয়াবা বুকখন লিখোঁ তেনেকৈ চলি আছে বাৰু যিয়ে নহয় এইবাৰ পিছে মোৰ হাজবেণ্ডৰ এজন বহুত খাছ বন্ধু আছে তেখেত গৈছিলে লাডাখত ছামাৰ ব্ৰেকত তাৰ পৰা আমাৰ কাৰণে আৰু তেখেতৰ নিজৰ ফেমিলিৰ কাৰণে তাৰ স্পেচিয়েল এটা বস্তু আনিছে সেইটো হ'ল কেচাৰ যিহেতু লাডাখ ছাইডে কেচাৰটো আপোনাৰ কাল্টিভেট কৰে চ' যেতিয়া মোক তেখেতে কেচাৰটো দিছে তেখেতে মোক কৈছে কি বৌ এবাৰ শুনি চাওঁ কেচাৰটো মই অ'পেন কৰি পেলাই যেতিয়া শুনি চাইছোঁ এটা মানে ফ্ৰেছ স্মেল মানে মোৰ নাকত সোমাইছে ষ্ট্ৰং ফ্ৰেছ স্মেল মোৰ নাকত সোমাইছে যোনটো মই বজাৰৰ কেচাৰত আজিলৈকে পোৱা নাছিলোঁ তো মই আহি পাই নেক্সট ডে নহয় তাৰ 2 দিনৰ পিছত মই পায়স বনাইছিলোঁ এই পায়স বনাওঁতে মই কেচাৰটো দিছিলোঁ মই আপোনালোকক দেখাম কেচাৰটো আৰু সেই পায়সখিনিত মাত্ৰ 3ডাল নে 4ডাল কেচাৰৰ দানা দিছিলোঁ কি যে কালাৰ উঠিছে বহুত ভাল লাগিল মুঠতে এইটোৱে সেই বটলটো আৰু এই কেশৰৰ যোনটো মানে গোন্ধ মোক দিওঁতে মই শুনি চালোঁ কি যে ধুনীয়া গোন্ধ মানে কি কওঁ আজি পায়স বনাম ভাবিছোঁ তাতে দি চাওঁচোন পায়সৰ ৰং দেখিছে না পায়সত মাত্ৰ 4ডাল মানহে দিছিলোঁ কি ধুনীয়া কালাৰ উঠিছে পিছে আজি চণ্ডীগড়ত আহিছিলে PM মোদী তেখেতৰ স্পীচ শুনিবলৈ মোৰ হাজবেণ্ডটো তাতে প্ৰেজেণ্ট আছিলে কলেজৰ প্ৰফেচাৰ্ছ ডক্টৰ্ছ এনেকুৱাকৈ নিমন্ত্ৰণ দিয়া গৈছিলে যাৰ কাৰণে মোৰ হাজবেণ্ড তাতে আছিলে আৰু তেখেতে PM মোদীক বহুত ওচৰৰ পৰা আহিলে আহি পেলাই মোক কৈছে কি তেখেতৰ ভাষণ শুনি বহুত ভাল লাগিল আশা কৰিছোঁ মোৰ ব্লগবোৰ চাই আপোনালোকে ভাল পাই আছে যিহেতু মোৰ হাজবেণ্ড ইয়াৰ প্ৰফেচাৰ হয় আৰু কিবা কথাত যদি কোনোবা ষ্টুডেণ্টে চণ্ডীগড় আহিম বুলি ভাবিছে ইয়াত পঢ়িম বুলি ভাবিছে ইয়াত বহুতে ভাল স্কোপ আছে আৰু যদি কিবা ইনফৰমেশ্যন লাগে या কিবা যদি হেল্প লাগে মোক কণ্টেক্ট কৰিব পাৰে মই মোৰ হাজবেণ্ডৰ থ্ৰু দি মই যিমানখিনি পাৰোঁ মই সহায় কৰিবলৈ চেষ্টা কৰিম আকৌ লগ পাম এইটো আশাৰে থেংক ইউ এভৰিৱান হেভ এ নাইচ ডে